কাৰ্বি আংলঙৰ পাহাৰত সাজু আমাৰ সৰু এটি পজা আছেনে তাতে মোলে পাৰি ৰখা মৰম মৰে দৰি মই ডিউটিৰ পৰা আহি আছোঁ এতিয়া 2:30 বাজিল এতিয়া ঘৰত গৈ আছোঁ ঘৰ পোৱাহি নাই তো ভাবিছোঁ আজি ফেৰী কৰিবলৈ ওলাই যাম 2:30 বাজিল ঘৰ পাওঁতে মোটামুটি 3টা বাজিব ফেৰী ওলাওঁতে মোটামুটি 3:30 বাজি যাব তো ঘৰত গৈ আছোঁ ঘৰত গৈ ফেৰী কৰিব যাম 1-1.5 ঘণ্টামান ফেৰী কৰিম এতিয়া আছোঁ ৰেলগেটৰ ফ্লাইঅভাৰত চাওক কি সুন্দৰ জেগা এইফালে পাহাৰ এইফালে চপৰাঘাটা বজাৰ এইফালে বঙাইগাঁৱৰ পৰা আহিলোঁ মই এতিয়া ডাইৰেক্ট ঘৰত গৈ আছোঁ ঘৰত গৈ আপোনালোকক দেখাম 1-1.5 ঘণ্টাত কিমান মানে বিক্ৰী কৰোঁ গোটেইখিনি দেখাই থাকিম আপোনালোকে চাই থাকিব আহি পালোঁ ঘৰ এতিয়াও গাড়ী ওলোৱাই নাই 2:40 বাজিব এতিয়া মগ চব কিবা কিবি শেষ পাইছে এইবিলাক ফলত ওলাই আছে মগ লৈ আহ আৰু এই হেৰিগিলা জাবৰ ফেলাগিলা জাবৰ ফেলা মগ এইবিলাক শেষ পাইছে উঠাব আছে এতিয়া তো পপৰা পাওঁ মানে আমি 3:30 বাজি যাব এতিয়া ধুমাধুম ওলাই যাওঁ আৰু দেৰি নকৰোঁ 3:02 ট্ৰেইন আহিব সেইকাৰণে ইয়াত পৰি আছে বেটাৰীও একদম দুডাল আছে মাত্ৰ পপৰাগাঁও যাম যাই আহিব পাৰিলে হ'ল কোনো পপৰাগাঁও পাওঁতে 3:30 বাজিব ন তো চাম কি হয় কি হয় ঘৰত এনেই বহি থাকোঁ কিন্তু বেটাৰী চাৰ্জ দিয়াৰ কথা মনত নাহে মোটামুটি 4-5 দিন হ'ল চাৰ্জ নিদিয়া তো কিমান চলিব 3 দিন ঘূৰিলোঁ মানে বেটাৰী আৰু কিমান বেকআপ ৰিজাল্ট আছে কোনোমতে পপৰা গৈ আহিব পাৰিলে হ'ল কি কৰি আছে আৰু গৰম না পপৰাগত সোমালওঁ 3:30 বাজিল আৰু এইফালে বিক্ৰী কৰি আছোঁ 1-1.5 ঘণ্টা পাইছাম যিমান পাৰোঁ আৰু এইফালে লৈ আছে পৌনে 4টা বাজিল এতিয়া ওলাই যাওঁ এতিয়া ভালেখিনি বেচা লওঁ অলপ ঘূৰিয়া ওলাই যাম আৰু সন্ধিয়া হ'ব কি লৈছা বাইদেউ অঁ ভাল শুনা না দে ল ভাল লাগছে না বস্তুবিলাক অঁ দে লৈ থাকিবি মানে বিক্ৰী কৰি আছোঁ দেখা পাই আছা দে ল কি লাগে ল ভালে আছে না এতিয়া তোমাৰ এতিয়া আহিলোঁ আজি বস্তু বেচাবা এতিয়া গলিত একদিন আহিছিলোঁ পাছত আজি আৰু সোমালোঁ লৈ আছে বাইদেউ 4টা বাজিল 1/2 ঘণ্টামান ঘূৰিয়া ওলাই যাম সন্ধিয়া হ'ল আৰু কি লাগে লৈ থাক দে যা ল 4টা পাৰ হ'ল পপৰাগত বিক্ৰী কৰি আছোঁ এতিয়াও এইফালে কাষ্টমাৰ আহি আছে চেল হৈয়ে আছে ক'ৰ পৰা আহিলে দিলোঁ আমি ভাটিপাৰাত দিছোঁ কিবা আছিল পাণ চিনি খাবা অঁ দে অলপ বিক্ৰী কৰি আছোঁ ন আছে ল কি লাগে ল কি লাগে তাই চাহ কি নাম বাবু তোৰ নাম কি নাম অঁ ভাল নামটো পপৰাগতে আছোঁ এলা বিক্ৰী কৰি আছোঁ 4:40 হ'ল অলপ বেলা আছে যিহেতু অলপ বিক্ৰী কৰি আছোঁ অলপ পাছত ওলাই যাম বাইদেউহঁতে লৈ আছে বস্তু গাইছ এতিয়া ঘৰত গৈ আছোঁ 5টা বাজিব 5 মিনিট বাকী আছে মোটামুটি 1.5 ঘণ্টামান বিক্ৰী কৰিলোঁ ভালেখিনি বিক্ৰী কৰিলোঁ কিমান বিক্ৰী কৰিলোঁ আজি
হিচাপে কৰা নাই ভালেখিনি হৈছে না হৈছে। তো এতিয়া ঘৰত গৈ আছোঁ এইফালে ৰেল লাইনৰ কাষে কাষে বেলি অলপ আছে কিন্তু ওলাই যাওঁ তথাপিতো এটা ৰেলগেট আহি পালোঁ এতিয়া অলপ চব্জি বজাৰ কৰিব গৈছে মিচিছে বজাৰ কৰি ঘৰলৈ ওলাই যাওঁ বজাৰ হৈ গ'ল কি কি ল'লি আলু লৈ লওঁ আৰু লৈ লওঁ বহুত বস্তু লৈছ যদি বহুত দেৰি কৰিলি ৰে বহুত বস্তু লৈ লওঁ না বহুত বস্তু লৈছ দিন লৈ লওঁ কবি ইমান মাখা লৈছ এইগিন আনলং বজাৰ হৈ গ'ল বন্ধাকবি কয়টা দিলা আজি 20 টাকা 4টা টাকা 4টা ঘৰত গৈ আছোঁ ভিডিঅ'টো কেনে পালে 1.5 ঘণ্টাত আমি ভালেখিনি চেক কৰিলোঁ তাকো আপোনালোকক অলপ দেখুৱালোঁ মানে কি কি কৰিলোঁ এতিয়া ঘৰত গৈ আছোঁ তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব তো এতিয়া আমি ঘৰত গৈ আছোঁ বজাৰো হ'ল বজাৰত ৰাখিলে অলপ বিক্ৰীও হ'ল এতিয়া ঘৰত গৈ আছোঁ বল দেৰি হৈছে আৰু কিবা লয় নেকি ইয়াৰ লং লয় আৰু দে ল'বা দে কাজু আমার সৰু এটি পজা হাসেনে থাকে মুলে পাউরি রক্ষা মরম মরে দলিসা লৈ যা